কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু আজি বহু দিনৰ মূৰত ব্লগটো আৰম্ভ কৰিছোঁ মানে ব্লগ মোৰ কৰাই নহয় কাৰণ কি মোৰ আৰু আচলতে এলাহৰ কাৰণে থাকি যায় আৰু বিয়া বাৰু ব্লগিং নকৰাকৈ গ'ল পৰীক্ষাকে তো আজি কেমেৰাটো হাতত তুলি লৈছোঁ আৰু ব্লগিং কৰিম বুলি আজি আমাৰ ঘৰত আছে সত্যনাৰায়ণ পূজা তো তাৰে অলপ আপোনালোকক দেখাম তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ ৰাতিপুৱা গাটো ধুই উঠাৰ পৰা অলপো টাইম পোৱা নাই মাই মোক ক'লাক যি টিকলিক থৈ আহিব লাগে স্কুলত পাই তাৰপিছত আৰু বেংকত যাব লাগে বেংকত কিবা এটা মোৰ চেকখন ভুল হৈ গ'ল দেখান্তে তাৰপিছত আৰু মা আৰু বেংকত গ'লোঁ এই জাষ্ট আহি কিনে বহিছোঁ আৰু ব্লগিং মানে কেমেৰাটো হাতত তুলি লৈছোঁ একদম সময় পোৱা নাই পৰীক্ষা পাতি শেষ হ'ল সেইটো টেনশ্যন নাই বাৰু সেইটো টেনশ্যন একদমেই নাই পৰীক্ষা পাতি শেষ হ'ল এতিয়া ঘৰতে ব'ৰ হৈ আছোঁ ক'তো যোৱাও নাই আপোনালোকে ক'ৰবাত গেছি না পিকনিক খাবা আমি কিন্তু ক'তোৱে যোৱা নাই খানা খাম বুলি ভাবিছিলোঁ তাকো কেঞ্চেল হ'ল মানে মিলি নাই ক'তো ইয়াত চাকি দিছোঁ মানে আমাৰ মন্দিৰটো কমপ্লিট হোৱা নাই আৰু এই পূজা যোগাৰ কৰি থৈ দিছোঁ এফালেও আছে ইয়াতে বেলপাত চব যোগাৰখিনি কৰি থৈ দিছোঁ মই অলপ কাম কৰিলোঁ তো সেইকাৰণে ব্লগিং কৰা হোৱা নাই এতিয়া মাই কাম কৰি আছে পূজাৰ তো আপোনালোকক দেখাব বলক এই পূজাৰ সামগ্ৰী মানে যি লাগে চবতে আছে মানে মায়ে উলিয়াই থৈ দিছে আৰু এতিয়া পুৰোহিত আহিবা আছে পুৰোহিত আহিলে পূজা হ'ব তো চাই থাকক ভিডিঅ'টো কৈ দিয়া হাই কি খবৰ আজি বহুত দিনৰ মূৰত এনেকৈ ব্লগিং কৰিছোঁ আৰু মই আপোনালোকক চৰি কৈছোঁ কাৰণ কিয় মই বিয়াৰ ভিডিঅ' দিম বুলি দিয়া নহ'ল এক্সামৰ কাৰণে মানে এনেকুৱা দৌৰাদৌৰিত বিয়াকেইখন দুখন বিয়া গুচি গ'ল পৰীক্ষাৰ মাজতে তো পৰীক্ষাৰ টেনশ্যনতে মানে ব্লগিঙৰ কথা পাহৰি যোৱা গৈছে তো সেইকাৰণে তো বেয়া নাপাব এইবাৰৰ পৰা কণ্টিনিউ ব্লগিং কৰাৰ ট্ৰাই কৰিম আৰু এয়া মায়ে কাম কৰি আছে এবাকে পুৰোহিত আছে দাদা বহি আছে আৰু টিকলি কিবা কৈ আছে আৰু মায়ে ভোগ বনাই আছে আৰু এই ভোগটো মানে বহুত ভাল লাগে মোৰ একদম ফেভাৰাইট মই বহুত ভাল পাওঁ খাই কিন্তু চব বস্তুৰে অলপ খাব লাগে কাৰণ এইটো ঘি থাকে না ভোগত তো সেই ঘিটো অন্যায় কৰে তো অলপ খাব লাগে ৰেডি হৈ কিনে চাকি দি আহিলোঁ পুৰোহিত আছে তো চাকি দি আহি কিনে ব্লগটো আৰম্ভ কৰিছোঁ আৰু তো চাই থাকক স্কিপ নকৰাকৈ পূজা আৰম্ভ হৈয়ে গ'ল অলপ তো আপোনালোকক দেখাব বলক আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ধুনীয়া কমেণ্ট কৰি দিব আপোনালোকক কমেণ্টগিলা পালি মানে ভাল কমেণ্টগিলা দিলি পঢ়ি ভাল লাগে সেইকাৰণে পূজা হ'ল পুৰোহিতে চাহ খাই আছে আৰু কি বুলি কয় মানুহ আহি আছে দুই এটাকৈ আধা মানুহ আহি কিনে গ'ল আৰু আধা আহিবা আছে তো সেইখিনি কৰি আছে দেউতাই আৰু মই পুথিখন শুনি আছিলোঁ নাৰায়ণ পূজাৰ যিখন পুথি পঢ়ে সেইখন শুনি আহিছিলোঁ সেইকাৰণে সেইখিনি টাইমত আৰু ভিডিঅ' কৰা নহ'ল ভালো নালাগে আৰু আপোনালোকে শুনিব সেইখন শুনি কিনে বহুত ভাল লাগে আৰু কি বুলি কয় বহুত নাজানিব লগা কথা আমি পূজাটো নাৰায়ণ পূজা কিয় কৰিব লাগে চবখিনি সেইখন পুথিত মানে ধুনীয়াকৈ বিৱৰণ দিয়ে থাকে তো সেইখিনি পুথি শুনিব আপোনালোকে চবে মই শুনো প্ৰায় মানে আমাৰ পূজা কৰিলে মই শুনোৱে তো মোৰ ভাল লাগে শুনি কিনে তো সেইকাৰণে আপোনালোকক ক'লোঁ আৰু সেইখিনিতে শেষ কৰিছোঁ আশা কৰি আপোনালোকে ব্লগটো চাই ভাল পালে আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটোত প্ৰথমবাৰ আছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন এটা ব্লগ লৈ আকৌ একবাৰ দেখা হ'ম তো আজিলৈকে বাই বাই মানে মোৰ এনাৰ্জি নহয় গেছি মানে বৰ লাগি গেছি আৰু ভাগৰ লাগছে তো ভাগৰে ভোকে চব লগাল দিছে তো সেইকাৰণে আজি ব্লগটো এইখিনিতে শেষ কৰিছোঁ আশা কৰি আপোনালোকে ভিডিঅ'টো চাই ভাল পাব
আজিলৈ বাই বাই।